আমাৰ আকৌ বুন্দিয়া অহাৰ লগে লগে মঞ্চখন গেৰেপকে লৰি উঠছি এই বুন্দিয়া অলপমান আগুৱাই আহে এইটো টেক্সাহে আগে কৰা সমান টাটা কোম্পানী নেনো গাড়ীখন আমাকো ৰাজেশ দাই ফোন কৰি আছে বহুত দিনৰ পৰা কৈছি বুন্দিয়া ভুজিয়াক লৈ আহিবি বুলি আকৌ বুন্দিয়া ভুজিয়াক লৈ অহাৰ পৰা ৰাজেশ দাই যিহে আমাৰ বুন্দিয়াৰ লগত লাই আমাৰ ৰাজেশ দা কক গেলি আছে ইয়াতে আৰু মোৰো অনুষ্ঠান কৰি কৰি মাতটো ভাঙি আছে আপোনালোকে ভালে আছে না ঘূৰিহাত কি কম কি নকম লাগছে আইলা কৈছোঁ মোৰ এতিয়া চকু দি চকু পানীহে ওলাইছি নে শিঙুৰহে ওলাইছি একো ঘট পোৱা নাই কোৱালিত ধৰি এই কিবা নোকোৱা নেকি ঐ মাৰি থোৱা ফটোৱা গোট থকা দিছা মাইক্ৰফোনটো আপিলে ফেলে বেয়া কৰবা যদি নমস্কাৰ আশা কৰোঁ আপোনালোক সকলোৰে ভাল নাই চব কান্দি কাটি আছে ইয়াতে আপোনালোকে ইমান সুন্দৰকৈ অনুষ্ঠানটি উপভোগ কৰি আছে দেখি সঁচাকৈ বহুত বেছি ভাল লাগিল আৰু সকলোকে পলমকৈ হ'লেও শ্ৰী শ্ৰী ৰাস মহোৎসৱৰ বহুত বেছি শুভেচ্ছা জ্ঞাপন কৰিলোঁ ঐ ইফালে ভালনে ভাল বেয়া হ'লেনো ক'ত বিয়া বুন্দিয়া ভুজিয়াক দেখা পাইছা নহয় না এই বঢ়িয়া লাগছে জালাহত আহি পেলাই ইফালে খেতে গাই দুটা কইনা জালাহত আনি জ্বালা পাই গৈছোঁ মই এই খেৰ বুজিটো কথা কৈ অলপমান হেৰা চেংৰাগিলাক আছে আমাৰ খেতি গাই একো কম বস্তু নহয় জ্বালাত ধুনীয়া ধুনীয়া তিৰি আৰু ছোৱালীবিলাক দেখা পাইছে যি দুটা তিৰি জ্বালা পাহেলে ইয়াৰ পৰা আৰু এটা নিয়া ঠাণ্ডা লগাইছিল দেখছা খুৰীহাত দাদাহাত খুৰীহাত এনেও তিৰি জীয়া মানুহবিলাকৰ অলপমান জ্বলনটো বেছিয়েই সেইকাৰণে খেতিকা দুটা কইনাই মোক অলপমান হিংসা কৰিছে তাৰমানে হয় না ফটো মাছা নেকি তোমালোক আকৌ তলত আছা আমি ওপৰত আছোঁ কিবা কৈ ভালে আপুনিও যদি দুটা তিৰি পুহিবা নৰে কওক এনেও দুটা তিৰি পঢ়োতে পঢ়োতে তাপিলাই দি মুনিয়া বেহান নহলকা হৈছিল আপুনি যদি দুটা তিৰি পুহিবা নৰে ইয়াতে দেখোন বৰ ধুনীয়া ধুনীয়া ল'ৰাবিলাক আছে মই এতে থাকি যাওঁ ৰাখবি নেকি কোনোবাই